এফালে পৰিবহণ বিভাগ আৰু আনফালে চিটি বাছৰ মালিক তথা চালক হেণ্ডিমেন। তুংগত উঠিছে দুয়োপক্ষৰ সংঘাত। মহানগৰীত অনিৰ্দিষ্টকাললৈ বন্ধ চিটি বাছৰ চলাচল। দুই মহৰ যুঁজত যেন বিৰিণাৰ মৰণ। পৰিবহণ বিভাগৰ নতুন নিৰ্দেশনাক লৈ অসন্তুষ্ট চিটি বাছৰ মালিক আৰু চালক হেণ্ডিমেনসকল। সেয়েহে মহানগৰীৰ ৰাজপথত বুধবাৰেও চিটি বাছৰ চলাচল আছিল তেনেই সেৰেঙা। এই দৃশ্য মালিগাঁৱৰ। বহু সময় ধৰি বাছৰ বাবে অপেক্ষা যাত্ৰীসকলৰ। কোনোৱে আকৌ এইদৰেই যাত্ৰা কৰিব লগা হৈছে। কাৰণ পৰিবহণ নিগমৰ বাছ চলিছে ঠিকেই, কিন্তু যাত্ৰীৰ অনুপাতে বাছৰ সংখ্যা পৰ্যাপ্ত নহয়, যাৰ ফলত অসুবিধাৰ সন্মুখীন হ'ল শিক্ষাৰ্থীও। 30 মিনিটৰ বেছিয়ে হ'ল। আমাৰ বহুত প্ৰব্লেম হৈ আছে। আমি কলেজ ষ্টুডেণ্ট ন, বহুত সময় হ'ল, বাছে নাই, একো নৰখে ইয়াতে। একেই দৃশ্য বেলতলাৰ বশিষ্ঠ চাৰিআলিতো। পুৱাৰে পৰা বন্ধ চিটি বাছৰ চলাচল। তাতে আছিল মেট্ৰিকৰ পৰীক্ষাও। পুৱাই অফিচ কাছাৰীলৈ ওলাই অহা সকলো বিপাঙত পৰিল। নাই, ৰাতিপুৱাৰ পৰা বাছ নাই, এইটো গম পোৱা নাই। আমি ৰখি আছো ৰাতিপুৱাৰ পৰা। টেক্সৰ কামত যাব লাগে, কাছাৰীলৈ বেংকত যাব। কিমান দেৰি পৰা ৰখি আছে গাড়ী? আধা ঘণ্টাৰ বেছি হ'ল। সুবিধা হয় আৰু আমাৰো বহুতখিনি অসুবিধা হৈছে। জনতাক পণবন্দী কৰি পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ এইসকলৰ। মানে আমাৰ হিন্দী মিলা নোহোৱাৰ কাৰণে আমি অসুবিধা পাওঁ গাড়ী চলাবৰ কাৰণে। এতিয়া ফটো মাৰিব আমি ফটো মাৰি গাড়ী চলাব নোৱাৰোঁ। আমি সদায় গাড়ী চলাব নোৱাৰোঁ। কালি ধৰ চলালোঁ, কালি ছুটি মাৰিম, কালি বেলেগ ড্ৰাইভাৰ যাব, সেইটো কাৰণে আমিতো ফটো লগত লৈ আহিব নোৱাৰিম সদায়। এই বন্ধটো আমাৰ যেতিয়ালৈকে মানি নলয় পৰিবহণ সন্থাই, তেতিয়ালৈকে আমি এই দাবীটো চলাই থাকিম। নতুন নিৰ্দেশনা জাৰি কৰাৰ পিছত নিয়ম নমনা চিটি বাছসমূহৰ বিৰুদ্ধে পৰিবহণ বিভাগেও চলাইছে অভিযান। সোমবাৰে মহানগৰীত জব্দ কৰা হৈছিল বহুকেইখন চিটি বাছ। আৰু ইয়াৰ পিছত মঙলবাৰৰ পৰা হঠাৎ বন্ধ হ'ল ব্যক্তিগত খণ্ডৰ চিটি বাছ সেৱা। কাৰণ হেণ্ডিমেনৰ অবিহনে বাছ নচলাই চালকে। বাছৰ সন্মুখৰ ভাগতো নলগাই চালকৰ ফটো। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।